যদি আপুনি চীনৰ বিষয়ে কিছুমান ইণ্টাৰেষ্টিং কথা জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল। তো আহক আজি আমি জানো চীনৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা। বৰ্তমান বিশ্বত জনসংখ্যাৰ তুলনাত সকলোতকৈ ডাঙৰ দেশ হ'ল চীন। উদ্যোগ আৰু বিজনেছৰ ক্ষেত্ৰত চীন সকলো দেশতকৈ আগত আছে। ইলেক্ট্ৰনিকৰ এনেকুৱা বস্তু খুব কমেই আছে যিটো চীনত আৱিষ্কাৰ হোৱা নাই। ডুপ্লিকেট বস্তু বনোৱাত চীন সকলোতকৈ বিখ্যাত। চীনৰ ডিফেন্স সকলোতকৈ ডাঙৰ ডিফেন্সৰ নামত আমেৰিকাৰ পিছত চীনে সকলোতকৈ বেছি টকা খৰচ কৰে। চীনৰ আৰ্মিক বিশেষভাৱে ট্ৰেইনিং দি যুদ্ধৰ বাবে পাৰ্গত কৰি তোলা হয়। আৰ্মিবোৰক ট্ৰেইনিং দিয়াৰ সময়ত কলাৰৰ তলত পিন লগাই থোৱা হয়। এইটো এইবাবেই দিয়া হয় যাতে সিহঁতৰ ডিঙিটো চিধা হৈ থাকে। আপুনি শুনি আচৰিত হ'ব যে চীনত ডুপ্লিকেট মাছ আৰু চাউল পোৱা যায়। চীনত আজিও 4 কোটি মানুহে গুহাত বাস কৰে, যিটো অষ্ট্ৰেলিয়াৰ মুঠ জনসংখ্যাতকৈও অধিক। এই গুহাবোৰ গৰমত ঠাণ্ডা আৰু ঠাণ্ডাত গৰম হৈ থাকে। চীনত টেবুল আৰু চকীক বাদ দি সকলোবোৰ 4 ঠেঙীয়া বস্তু খাব পাৰে। ইয়াত প্ৰতি বছৰৰ জুন মাহত ডগ মিট ফেষ্টিভেল পালন কৰা হয়। কেৱল ডগ মিট ফেষ্টিভেলতে 10,000তকৈ অধিক কুকুৰ মাৰি খোৱা হয়। ইয়াত প্ৰতি বছৰে 1 কোটিতকৈ অধিক কুকুৰ মানুহে মাৰি খায়। চীনত কুকুৰৰ লগতে প্ৰতি বছৰে 40 লাখ মেকুৰীও মাৰা হয়। আপুনি শুনি আচৰিত হ'ব যে চীনত মানুহৰ পেচাবেৰে কণী বইল কৰি খোৱা হয়। চীনত এই প্ৰথাটো বহু বছৰ আগৰ পৰাই চলি আহিছে। ইয়াৰ বাবে লোকেল স্কুলৰ পৰা পেচাব সংগ্ৰহ কৰা হয়। চীনৰ মানুহৰ মতে এই কণী খালে হাত ভৰি কঁকালৰ বিষ ভাল হয় আৰু মানুহে দিনটোৰ বাবে বিশেষ এটা এনাৰ্জি পাবলৈ সক্ষম হয়। ইয়াৰ বাহিৰেও ইয়াত এন্দুৰ, নেগুনি, ঘৰিয়াল আদিও খোৱা হয়। দ্য গ্ৰেট ৱাল অফ চাইনা। চীনৰ এই বৃহৎ ৱালখনৰ দৈৰ্ঘ্য হৈছে 8,800 কিলোমিটাৰ। মানুহৰ দ্বাৰা নিৰ্মিত এইখন বিশ্বৰ সকলোতকৈ দীঘল গেট। এই ৱালখন আজিৰ পৰা প্ৰায় 2,800 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ কাম সম্পূৰ্ণ হ'বলৈ প্ৰায় 2,000 বছৰ সময় লাগিছিল। এই ৱালখন নিৰ্মাণ কৰোঁতে যদি কৰ্মচাৰীবোৰ কাম কৰি ভাগৰি পৰিছিল তেতিয়া তেওঁলোকক ইয়াৰ তলতে পুতি থৈছিল। এই গোটেই ৱালখন নিৰ্মাণ কৰোঁতে প্ৰায় 30,000 কৰ্মচাৰীৰ মৃত্যু হৈছিল আৰু 20 লাখতকৈও অধিক লোকৰ গোটেই জীৱন এই ৱালখন নিৰ্মাণ কৰোঁতেই পাৰ হৈ গৈছিল। সেইবাবেই এই ৱালখনক বিশ্বৰ আটাইতকৈ দীঘল শ্মশানো বুলি কোৱা হয়। আপোনালোকে চীনৰ কিছুমান ফটোত মাস্ক পিন্ধা মানুহ দেখা পাব। ইয়াৰ কাৰণ হৈছে চীনৰ বিষাক্ত জলবায়ু। চীনৰ ৰাজধানী বেইজিঙত এদিনৰ উশাহ লোৱা দেহত ইমান বেয়া প্ৰভাৱ পৰে যিমান এপেকেট চিগাৰেট খোৱাৰ ফলত হয়। গ্ৰেট ৱাল অফ চাইনাৰ বাহিৰে ইয়াৰ প্ৰদূষণ ব্ৰহ্মাণ্ডৰ পৰাও দেখা পোৱা যায়। জনসংখ্যা বেছি হোৱাৰ পৰা চীনত কেইবছৰমানৰ পৰা বিল্ডিঙৰ কামো বহুত বেছি আগবাঢ়ি গৈছে। 2012 চনৰ পৰা 2013 চনলৈ চীনে চিমেণ্টৰ ব্যৱহাৰ ইমান বেছি কৰিছে যে আমেৰিকাই মুঠ 20 বছৰতো ইমান চিমেণ্ট ব্যৱহাৰ কৰা নাছিল। এটা অনুমানৰ পৰা গম পোৱা গৈছে যে 2025লৈকে চীনত নিউয়ৰ্কৰ নিচিনা 10খন চহৰ নিৰ্মাণ হৈ উঠিব। আমেৰিকাত ইমান জনসংখ্যা নাই যিমান চীনৰ মানুহৰ হাতত মোবাইল আছে। চীনত 2009 চনৰ পৰাই ফেচবুক আৰু টুইটাৰ বেন হৈ আছে। চীনৰ চৰকাৰে ইয়াৰে নাগৰিকৰ অনলাইন গতিবিধিৰ ওপৰত বিশেষ চকু ৰাখে আৰু যিয়েই চৰকাৰ বিৰোধী হ'ব চেষ্টা কৰে তেওঁক শাস্তি দিয়া হয়। ইয়াত ধনী মানুহে যদি অপৰাধ কৰে তেতিয়া তেওঁৰ সলনি বেলেগক জেললৈ পঠিয়াব পাৰে। চীনত গাড়ীৰ সংখ্যা ইমান বেছি যে প্ৰায়ে বৃহৎ ট্ৰেফিক জামৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে বেইজিঙত এবাৰ 12 দিনলৈকে ট্ৰেফিক জাম লাগি আছিল, যিটো 90 কিলোমিটাৰ দীঘল আছিল। ইয়াত এটাতকৈ অধিক সন্তান জন্ম দিয়াটো অপৰাধ। এই কাৰণে চীনত ল'ৰাৰ তুলনাত ছোৱালীৰ সংখ্যা বহুত বেছি পৰিমাণে কমি গৈছে। 2020 চনলৈকে 3 কোটি পুৰুষ এনেকুৱা হ'ব সিহঁতে বিয়াৰ বাবে ছোৱালী নাপাব। বিশ্বৰ আধাতকৈও বেছি গাহৰি চীনত পোৱা যায়। পৃথিৱীৰ 30% বায়ু প্ৰদূষণ কেৱল চীনৰ বাবেই হয়। তো ফ্ৰেণ্ড, এইখিনি আছিল এইটো ভিডিঅ'ত।
ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰিব নাপাহৰিব লগতে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব